हेलो एभ्रिवान সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈ বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে দেৱযানীৰ ওচৰলৈ অৰ্ণৱ আহিছিল আৰু অৰ্ণৱে মই আবিৰৰ হত্যাকাৰীক বিচাৰি উলিয়ামেই বুলি কোৱাত দেৱযানীয়ে অৰ্ণৱক আপুনি এইবোৰৰ মাজত নুসুমাব সিহঁতি বহুত বেয়া মানুহ বুলি কৈছিল আৰু তেতিয়া অৰ্ণৱে কোন বেয়া মানুহৰ কথা কৈছা বুলি সোধাত দেৱযানীয়ে মুখেৰে একো উত্তৰ দিয়া নাছিল আৰু সেইবাবে অৰ্ণৱে তুমি মোৰ পৰা কথা লুকুৱাইছা বুলি বহুত গালি পাৰিছিল এতিয়া বাৰু দেৱযানীয়ে অৰ্ণৱক আচল কথাবিলাক কৈ দিব নেকি বাৰু সেয়া আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত আৰু আজি অৰ্ণৱে দুখীয়া মানুহ এগৰাকীক পইচা দি সহায় কৰা দেখি দেউতাকে অৰ্ণৱক মই ধৰমশালা খুলি ৰখা নাই বুলি খং কৰিব আৰু আজি ৰিয়াই অৰ্ণৱক লগ কৰিবলৈ মাতিব কিন্তু অৰ্ণৱে আজি মই লগ কৰিব নোৱাৰিম ইম্পৰ্টেণ্ট কাম এটা আছে বুলি ক'ব আৰু তেতিয়া ৰিয়াই অৰ্ণৱক সন্দেহ কৰিব এতিয়া বাৰু অৰ্ণৱৰ কি ইম্পৰ্টেণ্ট কাম আছে বাৰু আৰু আজিও অৰ্ণৱক বাৰু ৰিয়াই পিছা কৰিব নেকি এই সকলোবিলাক আপোনালোকে জানিব পাৰিব বৰষুণ ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটিত সেইবাবে আজিৰ খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত ভাল লাগিব আপোনালোকেও যদি বৰষুণ ধাৰাবাহিকখন চাই ভাল পায় প্লিজ ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ প্ৰম'সমূহ এইদৰেই পাই থাকিব বিচাৰিলে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব থেংক ইউ